Hey, what's up? This is Parag. You're watching Parag YouTube channel, guys. So, today is JUNBIL MELA. देखिए हम बस वाले कह रहे थे और JUNBIL MELA सामने आई जो और बहुत मानो यारे भीड़ है हम अपन लोग के सब तुपलारा पुली ले बड़ा गोई ऐसे और मानो बिलक साय लोग है बार ओह बिनिमय पढ़ा कौन बार যেটো আমাৰ এই মেলাখন মানে গোটেই অসমৰ ভিতৰত মানে বিনিময় প্ৰথা মেলা ইয়াতে হয় সেইবাবে মানে এই মামা মামীহঁতে ধুনীয়াকৈ বস্তু লৈ লৈ খলাবৰ কাৰণে আহি আছে মানে বিনিময় প্ৰথা খলাবৰ কাৰণে আৰু বহুত মানুহ খলাই কেনে ঘৰত গৈ আছে যেহেতু বহুত কুঁৱলী পৰি আছে সেইটো কাৰণে মই সম্পূৰ্ণ মানে ভালকৈ চাফাকৈ দেখুৱাব নোৱাৰিম ভাবি দেখা পাই থাকিব আপোনালোকে কেনেকুৱা কি হৈ আছে মই আহোঁতে এয়া দেখিছে 5 বাজি গ'ল আৰু পোহৰ হওঁ অৱস্থাৰ প্ৰায় তথাপি ইমানে ঠাণ্ডা আৰু মানে এইবোৰ দেখিছে মামা মামীহঁতক বা আমাৰ গাঁৱৰ মানুহবিলাকক মানে বিনিময় প্ৰথাটোৰ লগত ইমানে মানে সম্বন্ধ আমাৰ মানুহখিনি বা মামা মামীহঁতৰ মানে তেওঁলোক ঠাণ্ডাকো নেওচি এই ৰাতি 12-এটা বজাতে আহি ৰৈ আছে চাগে আই থিংক মানে মই 3 বজাত আহিম বুলি ভাবিছিলোঁ কিন্তু আহিব নোৱাৰিলোঁ মানে আমাৰ অহা অলপ দেৰি হ'ল এতিয়ালৈ বাজিলে 5:30 আৰু মানুহ বহুত উভতি যাব হৈয়ে গ'ল বহুতে বিনিময় প্ৰথা কৰি লাহে গৈ আছে আৰু এয়া দেখিব পাইছে বিনিময় প্ৰথা চলিয়ে আছে আৰু তেওঁলোকে দিছে আদা আৰু এই ল'ৰাজনৰ পৰা লৈ গৈছে মানে সান্দহ চাওক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে দেখিব এনেকৈয়ে তেওঁলোকে মানে যিবিলাক খেতি কৰে সেই পাহাৰত যিবিলাক খেতি হয় সেইবোৰৰ বিনিময়ত আৰু তেওঁলোকে আমাৰ ইয়াৰ পৰা পিঠা পনা আৰু চিৰা আদি মানে মাছ লৈ যায় আৰু অসমৰ ভিতৰত চাগে এইখনে মানে আটাইতকৈ ডাঙৰ এনেকুৱা চিষ্টেমৰ মেলা আছে যিখন মানে 1 টকা নোহোৱাকৈ আপুনি বস্তু ইয়াৰ পৰা লৈ যাব পাৰে এই মেলাখনৰ পৰা মইতো নাজানো আৰু আছেনে নাই কিন্তু আপুনি যদি জানে সঠিক উত্তৰটো কমেণ্ট কৰি জনাব যদি আপুনি জানে কিন্তু মোৰ মতে মই শুনি কেনে কৈ আছোঁ মোৰ মতে আৰু নাই ইয়াৰ আৰু পুৰা ভিৰ হৈছে চাহ দাদা গোটেই ভিৰ পুৰা আৰু গৈ আছোঁ আকৌ দেখুৱাই আছোঁ কেনেকৈ সলনি হৈ আছে বস্তুবিলাক এইটো জালুক আছে নে জলকীয়া নে জালুক আৰু এনেকৈ সলনি কৰি আছে আৰু বস্তুবিলাক বাদে এয়া চাওক মাছ দিছে আৰু তাৰ বিনিময়ত দিছে আদা আৰু এনেকৈ সলনি কৰি থাকে আৰু মানে সকলোবোৰ বস্তু পিঠা পনা আমাৰ মানুহে মানে গাঁৱৰ মানুহে যিবিলাক বনায় তেওঁলোকে মানে সেইবিলাক লৈ যায় আৰু তেওঁলোকৰ তাত যিবিলাক হয় আমাৰ ইয়াত দি যায় মেইন মেলাখনৰ সেইটোৱে উদ্দেশ্য আৰু বৌয়ে মানে পিঠা লৈ আহিছে ঘৰৰ পৰা আৰু এক্সচেঞ্জ কৰিবৰ কাৰণে ভাষাটোৱে বুজি নাপায় পিঠা কৈ আছে পঠা কিবা কৈ আছে মই নাজানো কিয় মানুহ হ'লো কি হ'লো একো এইবিলাক একো ভাষাই নাজানো এয়া দেখিছে কি মোৰ আমি সৰুৰ পৰা আহিছোঁ লাগিব গোটেইখিনি দি দিম গোটেইখিনি লৈ লওক ভাষা নাজানাকে সলাই দিছে আৰু ইংগিতে মানে পৃথিৱীৰ সৰ্বোচ্চ ভাষাটোৱে হৈছে ইংগিত আৰু সেইটোৱে কাম চলি যায় আৰু এয়া দেখিব পাইছে বৌয়ে আদা কচু সলাই ল'লে আৰু বাকীখিনি ইফালে দেখাই আছোঁ মানুহবিলাকে পূৰা সলনি কৰি আছে বস্তু আৰু বহলে যাওঁ যিমান দূৰলৈ মোৰ কেমেৰাই কভাৰ কৰিব সিমান দূৰলৈ মানুহে দেখিব আৰু ঘৰত পেলাই থৈছো দম দিয়েছে আইতা গৰাকী পুৰা দম দিছে ল'বলৈ ল বোলে
গোটেই মানুহে হৈ আছে মোৰ পাছফালে চাওক আৰু বহুতেতো আমাৰ অসমীয়া ভাষা বুজি নাপায় বাৰু আৰু বহুত দূৰৰ পৰা আহিছে কিয় অ'কে আৰু এয়া দেখিবলৈ পাইছে বৌয়ে আকৌ এবাৰ মানে খাদ্যৰ সলনি কচু সলাইছে কচুকেইটাৰ নাম নাজানো কিন্তু কচুকেইটা নুকুজাই ধুনীয়া লাগে পাহাৰ ধোৱা কচু যিহেতু আৰু সেই খাদ্যৰ বিনিময়ত মানে এই কচুখিনি লৈছে আৰু কচুখিনি ভাল লাগে খাই মানে মই ক'লোঁ লওক বুলি আৰু লৈ ল'লে আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব যদি এতিয়ালৈ চাই ভাল পাইছে লাইক এটা কৰিব যদি বেয়া পাইছে ডিছলাইক কৰিব আৰু যদি কিবা সুধিবলগীয়া আছে কমেণ্ট কৰি জনাব মামী ক'ৰ পৰা আহিছে মামী ক'ৰ পৰা আহিছে মায়ং Yaru dah. আৰু ঘূৰি ঘূৰি ভাগৰ লাগি গ'ল ঘৰৰ পৰা আহোঁতে একো এটা খোৱা নাছিলোঁ আৰু শংকৰ ভোজনালয়ত সোমাই কিবা এটা খাই ল'লোঁ তাৰপিছত দেখুৱাই দিম কি হয় কি নহয় এয়া বনাই আছে কিবা কি বনাই আছে এইটো চব আছে চব আছে কাহুৰি হোক ছাগলী হোক চৰাই হোক চব আছে এইয়া চাউল ওলাই আছে অলপ অলপ চাউল আপোনালোকে ক'ৰ পৰা আহিছে ন আমি অঁ কাৰ্বি আংলং এই কেতিয়া আহিলে ইয়ালৈ কেতিয়া আহিলে প্ৰায় অহা নেকি মই পাহৰি গ'লোচোন পাহৰি গ'লি ইয়াতে শুই থাকেনে আপোনালোকে অঁ ইয়াতে শুই আছিলে ইয়াত খোৱা নাই মই কালি মদ খাই থাকিব গ'লোঁ না অঁ মদ খাই থাকিব গ'লে মই একচুৱেলি মই ফটিকাহে খাইছোঁ ফটিকা খাইছে কেইদিন হেৰি প্ৰতি বছৰে আহেনে আপুনি অঁ কিমান বছৰ পৰা আহি আছে এয়া বাবা জন্ম দিয়াৰ পৰা মই আহি আছোঁ অঁ এই অনুভৱ কেনেকুৱা ভাল লাগিছেনে নাই আহি ভাল লাগে নে নালাগে মোৰ হা অলপ ভাল লাগিছে এইটো বছৰ কিন্তু ভাল লগা নাই ইমান ভাল লগা নাই কিয় বেয়া লাগিছে অঁ মোৰ খান্দও নাই চিৰাও নাই মানুহ নাই নাপালে আজিকালি মানে কি কৰিলে থলবিলাকে মই থাকিম একচুৱেলি লোকে নেখেতালে মই কালি লোকে থাকিম কোনোবা খেলাই লৈ গ'লে কিন্তু আজি যাব পাৰিম কি কোনোবা আনিব নেকি অঁ আমি ঘৰৰ পৰা লৈ আহিলোঁ হয় হয় নেকি আনিব পাৰিলেতো ভাল আছিলে বহুত বস্তু আগলি আছে ন হ'লেও আজিকালি বহুত নটিচ মাৰিলে যে হোটেলৰ পৰা কিবা কিনি নেকি বিহুটো চলাই দিয়ে না নিজে নিজে কষ্ট নকৰে সেই বুলি আৰু আমাৰো এতিয়া অলপ ভাল হ'লে কোনোবাচোন আমাৰো অলপ কষ্ট নহ'লে খলাব নাপালে আজি থাকিবনে যাবগে আমি থাকাটো থাকিম থাকিব অঁ মেলা চাব মেলা এয়া মেলা নাচায় এতিয়া মেলা এয়া মেলা মেলা ক'ত আছে এই সময় মেলা হৈ আছে মেলা হৈ আছে আজি মামা আহিব নহয় মামা আহিব মামা বুলেট এখন আনি থৈছে মোক কাৰণে ৰাস্তাত দেখা পাইছে নে নাই অঁ দেখিছোঁ কলা মই নচলাং বোলো কিয় মামাই ৰজাক ৰখি থাকিম অ'কে ৰজা যেতিয়া আহি পেলাই যাবগৈ হাতীত আহিব না গাড়ীত আহিব তেতিয়া আমি যাম আজি আহিব ৰজা আপোনালোকে একেলগে আহিছেনে তেওঁলোকৰ লগত একেলগে আহিছে চব সলাই হ'ল নে বস্তু সলাই চব হৈ গ'ল আজি যাবগৈ আৰু এইখিনি কি বেচিব হৈছে নে সলাব হৈছে বেচিব ন এইটো কি বনাই আছে ভাত এই পাতটোৰ নাম কি বুলি কয় জংঘলৰ পাত জংঘলৰ পাত এইটো বস্তুটো পেকিং কৰি আনিছে অঁ শিলপাত হা লাইচাৰাপ আপোনালোকৰ ভাষাত লাইচাৰাপ কয় আমাক শিলপাত বুলি কয় এই আঠা লাগে খায় আঠা লাগে খায় বিজলি খায় আলুৰ লগত ভাজি খায় আৰু এইটো দেখিছোঁ জালুক সেয়া এইটো 8 PM লিখা আছে মানে এক প্ৰকাৰৰ শাক আৰু এইটো ন শাক বুলি ক'ব পাৰি এইটো মদ আকৌ চাইমদ নেকি চাইমদ
চাইমন নে নহয় নহয় ঘৰত বনোৱা ইয়াতে ফ্লেগ হোষ্টিং হৈ গৈছে আৰু আমাৰ ৰাজবীৰ দেখাই আছোঁ আপোনালোকক ৰাজবীৰ এইটো দেখিছে ৰাজবীৰ মোৰ ভিতৰত যে দেখা পাতে ৰাজবীৰৰ ফটো এই জোনবিলতে আছে এইয়া হোষ্টিং হৈ গ'ল ফ্লেগ আৰু এইফালে এনেকৈ আছে আৰু অলপ দেৰিকৈ ইয়ালৈ আহি আছোঁ 8 বজাৰ পাছত